কি খবৰ? আজি মাইনা ধুনু ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই পাকঘৰৰ পৰাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মানে বিহু দমাহী আৰু ঘৰত কোন কোন আহিব সকলোবিলাক দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ আৰু এটা মাছ ৰাখিলোঁ 1.5 কিলো ওজনৰ আৰু তাকে কাটি দিব ক'লোঁ। কোনোবা আজি আহিব, চাই থাকিব ভিডিঅ'টো। এতিয়া ভাজিম আমি। ইয়াতে 2.5 কিলো মাছ আৰু এইখিনি তেল হৈছে। এতিয়া কেৰাহীটো গৰম কৰিব দিছোঁ। মাছটোত ইমান তেল উঠিছে, মাছত তেলেদিয়ে মাছ ভাজি আছোঁ। এই তেল দিয়াই নাই, অকণমান দিছিলোঁ আৰু সেইখিনি দিয়ে মাছ ভাজি আছোঁ। এতিয়া যোৱাকালিৰ মাছখিনি দি অমিতাই দি খাৰ বনাইছোঁ। ধুনু আমাৰ আদাল লাগছে আমাৰ ধুনু। মুনু আহি পেলাই মায়ে আহে কিয় ইমান দেৰি? অলপ নহয় দে, ভালেখিনি দেৰি হৈছে। ভালেখিনি দেৰি হৈছে। ভালেখিনি দেৰি মুনু আহি পেলাক আৰু মাকে আহিবা আছে বোলে। নহয়, কান্দিয়ে আছোঁ মই মাক ডিষ্টাৰ্ব দি আছোঁ মই। বেটা ভজাখিনি অলপ তিতা লাগেয়ে। তুমি খাইবা নাই? এই মুনু আৰু মা ভাত খাই আছে, কিন্তু একো চলো আহিয়ে খাৱাৰ মানে হেৰি কৰি দিছোঁ। আহি পাৰ লগে আহোঁতে দেৰি হৈছে। তাহাৰ পৰিয়াল খানাত এইখন ফুলকবি আৰু ওলকবি দি মাছ, দালি, এইখন খাৰেদি মাছ আৰু এই হ'ল তিতা ভাজা আৰু এয়া হ'ল শাক ভাজা, আলু শাক। এয়াই ৰান্ধা বাঢ়া হৈ গ'ল। বাকী মানুহখিনি আহিয়ে পালে, ইহঁতৰ মাক আহিয়ে পোৱা নাই। আমি মানে বহিয়ে দিছোঁ, দেৰিও হ'ল না, ভাত চাত খোৱা হোৱাৰ পিছত ইহঁতে আৰু গান দি নাচিব ধৰিলে। আহি পেলাক কেইটা বাজিল? 2টা বাজি গেল। এই আহি পেলাক ললিপপ আঠা লগাই দিব। এইখন ভাত খাওঁ। ৰেডি কৰি আছে বা কি কাৰণত বাটো কাটছে? চুঙা পিঠা বনাব লাগিব। বিহু হ'লে চুঙা পিঠা নহ'লে আৰু কৈছে বিহু হ'ল না। হয় না, খাবাই লাগিব। অসমীয়াৰ পৰম্পৰা চুঙা পিঠা খাবাই লাগিব। এই চুঙা কৰি আছে, তাৰপিছত নহয়, ঠিকে আছে। মস্ত দেখছোঁ মই এই চুঙা পিঠাৰ কাৰণে। এই চুঙা পিঠা ৰেডি হোৱা নাই। চুঙা পিঠা হেৰিহে কৰিছে। এই কি বস্তু এই হ'ল ভেদাইলতা। এই ভেদাইলতা আমি কি বনাম? জাল বনাম। এই ভেদাইলতা আজি ছিঙি গ'লোঁ। কালি মাঘৰ 1 তাৰিখে আমাৰ ইয়াতে তাৰমানে তাৰ পৰম্পৰা আৰু জাল খাব লাগে। এতিয়া চাহ বনাই আছোঁ আৰু আমি কথাও পাতি আছোঁ। নতুন ধানৰ চাউল এতিয়া মানে মিক্সিত পিচিম। চুঙা পিঠা খাম আমি। এই চুঙা
মা চালি আছে চুঙা পিঠাৰ কাৰণে গুলি লৈছে এই চুঙাত এনেকৈ ভৰাই আছে সেই পূৰা হ'ব চুঙা সেই কৰিছে লাইটটো জ্বলাই দিছোঁ একবাৰ ভিনদেউ চুঙা পুৰি আছে এইটো আৰু ৰাতিপুৱা আমি জ্বলাই দিম এইটো সৰুকৈ বনাই থৈ দিছোঁ এতিয়া মাংস বনাই আছোঁ ৰাতিৰ আয়োজন ইয়াতে ভাতটো উঠাই দিছোঁ আৰু ইয়াতে মাংসখিনি হ'ব আৰু বাহিৰত চুঙা পিঠা বনাই আছে ভিনদেউৱে চুঙা পিঠা বৰ্তমান চাইহঁতি আছে চাইহঁতে এনেকুৱাই চুঙা পিঠা খাই আছা ধুনু আমাৰ ফাৰ্ষ্ট চুঙা পিঠা দেখলাকো খালাকো এতিয়া আমি ৰাতিৰ ভাত সাজ খাব ধৰিলোঁ হয় না লগে ভাগে আমি ৰাতিৰ ভাত সাজ খাওঁ উৰুকাৰ খানা আমাৰ লগে আমি আজি এনেকৈ ৰাতি কেইটা বাজিলে 11টা বাজি গৈছে এনেকৈ আমি বহি আছোঁ গোটেইবিলাক আমি বহি আড্ডা দি আছোঁ আৰু এইটো মেখেলা চাদৰ পুৰা একদম এইটোৱে ব্যস্ত হৈ আছে